গাইজ আপোনালোক ভালনে গুড মৰ্ণিং মই আহিছোঁ ক'ত কওকচোন কওক আপোনালোকে গেছ কৰি ক'ব পাৰিব মই আহিছোঁ অৰুণাচল প্ৰদেশ এয়া মোৰ দেওৰেকেৰ ছোৱালীৰ বাৰ্থডে মানে ৰিংকু আমাৰ ছোৱালী আপোনালোকক অকণমান দিন আগতে কৈছিলোঁ আমাৰ এটা ছোৱালী আছে তাইৰ বাৰ্থডে তো সেয়া বাৰ্থডে খাবলৈ আহিলোঁ ইমান মজাৰ বতৰ মানে কি ক'ম আপোনালোকক কি ক'ম আৰু মানে বেলেগ ভাল লাগিছে এই কোৱাৰ্টাৰ এইটোত আমি থাকিলোঁ ৰিংকু তাহাঁতৰ ঘৰ অকণমান আগতে মই মোৰ হাজবেণ্ড পোৱালি আৰু বু মানে মোৰ দেওৰে আমাক কোম্পানী দিবলৈ আহিলে তো তাহাঁতি কোৱাৰ্টাৰত থাকে মা আৰু মাম্মী আৰু পাপা চাকৰি কৰে কি মজা লাগিছে নহয় ৰ'দটো চাকৰি কৰে আপোনাৰ কি কয় পুলিচত তো এয়া ইমান মজা নহয় কি ক'ম ইমান ধুনীয়া ভাল লাগিলে বহুত ভাল লাগিলে মানে ৰাতিপুৱা আমি ৰাতি আহিছিলোঁ আপোনালোকক গাড়ীটো দেখাইছোঁ কিন্তু ৰাতিপুৱা উঠি ৱেডাৰ দেখি মানে মনটো ভাল লাগি গৈছেগৈ আৰু এটা বস্তু দেখাওঁ আপোনালোকক বলক নিশ্চয় এইটো কি গছ জলপাই এয়া জলপাই দেখাইছোঁ বাৰু আকৌ দেখাওঁ জলপাই অহো মজা জলপাই হেই কিন্তু এই জলপাই আমি ৰাতিপুৱা খাব নোৱাৰি সেইকাৰণে এতিয়া স্কিপ কৰিলোঁ পিছত ভাত চাত খাই জলপাই খাম মজা লাগিছে ন বেলেগ মজা লাগিছে মই এনেকুৱা ৱেডাৰ বহুত ভাল পাওঁ আমি আহিছোঁ 2 দিন লাগি কালি গুচি যামগৈ মানে 5 তাৰিখ ৰাতি হ'ব আৰু আবেলি সন্ধ্যা টাইমত আমি বেক টু হোম তো ৰাতিপুৱা 6টা বজাত আপোনালোকক ইয়াৰ ৱেডাৰটো দেখাইছোঁ কিন্তু যোৰহাটত এতছে বেছি ঠাণ্ডা লাগিছে মোৰ আৰু ইয়াত ঠাণ্ডাটো নেচাৰটো কি ক'ম ইয়াৰ পিছত এটা বাংলো আছে মন লাগিছে ডিচি হ'ব আপোনালোকক দেখাইছোঁ ৰ'ব দেখিছা क्या मौसम लाया है क्या मौसम लाया है या सब এইটো হ'ল আমাৰ ৰিংকুৰ মা দেউতাকে থানা আৰু এয়া তাহাঁতৰ কোৱাৰ্টাৰ তাহাঁতৰ ঘৰত আহি পালোঁ এয়া তাহাঁতৰ ডগী তিনিটা ডগী আছে ভাই আৰু চাব ঘৰটো ইমান ধুনীয়া চাংঘৰ ৰেণ্ট নিছে না কোৱাৰ্টাৰটো তো এই আমাৰ যা আর আমার ছোৱালী আমাৰ যায়ে ভাবিছে ইমান জলদি তাহাঁতি টোপনি পালেনে তাহাঁতৰ চব গাৰ্ডেন বনাই থৈছে ধুনীয়া ফুলি গছ এতিয়া এই পাৰ্টটো ফাৰ্ষ্ট পাৰ্ট তাৰপিছত আহিব ছেকেণ্ড পাৰ্ট কাৰণ ইমান ডাঙৰ ভিডিঅ' নিদিওঁ এয়া আমাৰ ছোৱালী নিধি হেপী বাৰ্থডে নিধি আমাৰ ছোৱালীজনী ইমান গুড গাৰ্ল কি ক'ম আৰু ইয়াৰ ডগী আশ্চৰ্যৱতী কি কৰিছে আমাৰ বাবা মানে নিধিক মৰম কৰি শেষ আৰু এয়া চব 2 ভাই বোনে কথা পাতিছে খুটুৰ মাৰিছে বলিছো বুকুৰা এইটো কি বনিছে হে মোৰ ইউটিউব चैनल है माही मौसी जी क्या बन रहा है बोलिए हम अचीम बन रहा है खाना बना रहा है ये क्या खाना आग जला के खाना बना रहा है ये देखो
ओ पानी है अभी ये पानी अभी चावल नहीं डाला है। और भात बनाने के लिए। भात बनाएगा बाद में, अभी भी चावल नहीं डाला है। ये है हमारी मम्मी और ये है हमारी मौसी और हम सब इधर आए आके एंजॉय कर रही है। मामी আমার মামি ভাত বনাই আছো। ভাত বনাই আমি এইটো বৰ্তনৰ ভাত বহুত টেষ্টি। এইটোই মই দেখিছো মজাৰ बर्तन এইটো। बीच में तो वो बात चला गया जो बात बोलने वाली थी। तो ये मेरी मामी बहुत सुंदर है, माने दुनिया देखिए बोले है नहीं है। ये मेरा बच्चा बैठ के खड़ा होके देख रहा है और हिंदी तो ही সব মিছলি হৈ গ'ল, সব মিছলি মিছলি হৈ গ'ল। আমি অসমৰ মানুহ চব মিহিলি। মই বেংগলী আৰু ইয়াতো আমি আহিছো এতিয়া অৰুণাচল প্ৰদেশত। মামীৰ কৰ্মস্থলী এইটো আৰু জন্মস্থলী কোনটো মই নাজানো। মামী ক'ব পাৰিব জন্মস্থল কোনটো মামীৰ। জন্মস্থলটো সেইটোৱে ইয়াতে। ইয়াতে একেই তেতিয়াহ'লে জন্মস্থল কৰ্মস্থল দুটা একেই। মোৰ জন্মস্থল বৰাকবেলি আসাম আৰু বিয়া হৈছো আপাৰ আসাম। भैया ये टेक्निक तो मुश्किल है और वो तो थोड़ा थोड़ा देता है। ये तो बहुत ज्यादा क्वांटिटी है। बैम्बू शूट का टेस्ट मेरे को बहुत पसंद है, बहुत अच्छा लगता है। বইল বনেগা না সংগুৰি হেৰি বইল মাংস খাবান না খাম আকৌ কেলে নাখাম। আজি টেষ্টি কৰি চাবা, টেষ্টিং কৰি। মই ভালেই পাওঁ হে, মই খাওঁতো বটলে, কিন্তু আজিতো বেছি টেষ্ট হ'ব লাগিছে মোৰ। নহয় ইয়াত যদি হয় মানে তেতিয়া ভিতৰত তোমাৰ কাৰণে এক্সট্ৰাকে নবনাম। কি এইটোতো হেৰি চিকেন নহয় নি? মানে আন্দা বনাবলৈ লৈছো। নালাগে কেলে আন্দা বনাব লাগে আকৌ। মই যেনিবা হেৰি আহিছো আৰু মোলে নাখাবও পাৰে ন। কেলে নাখাম, মই খাম। আজি অকল মই প্ৰকি নাখাওঁ, বাকী চব খাওঁ আৰু। হ'ব আজি মিলি জুলি খাম। বইলে বইল কাম। मम्मी आप 2 नंबर आओ। तू आओ दे छी ओ हम भाई नमक। हाँ नमक। बाद में इसका बाद ये मीट को डालेगा। मुर्गी मीट। अच्छा ऐसा है, उसको पहले उबल करने देगा। हाँ उसका बाद मीट को डालेगा। अच्छा उसका बाद नमाएगा। और उसमें कुछ नहीं देना पड़ेगा? नहीं सब्जी वब्जी भी नहीं? नहीं सब्जी भी नहीं देगा। अभी इसको दाखन करेगा ऐसा। बाबा ये सिस्टम पूरा नेचुरल है, ऐसा बर्तन की जरूरत ही नहीं है। গাহৰি বনাইছে এইখিনি কৰিয়া এই বেলা তোৰ গাহৰি তোৰ সন্মুখত ৰাখ, মই গাহৰিৰ লগে কাম নাই। जार जीटू फेवरेट। तो एकदम रियल बात बोली हूँ, जब पहले पहले बनाया था ना बर्दोलोई ने कौशिक ने। ইয়াত এইটো কৈ থাকো আপোনাৰ খানা হৈ আছে তো আহক মামিক ভাত তুলে দিওঁ দেই। हम जा सी लाडू आनी है। तो ये भी सिस्टम होता है, सिस्टम होता है। हाँ हाथ से ही सब कुछ कर सकते हो, कोई फर्क नहीं पड़ता है। पूरा फेवरेट हो जाब दे। मजा लगे से भाई। पुलागल जीरे नाने पत्ता में खाएगा फेंकेगा। যা পেলোৱা নাই নিজেই খুলি পেলাইছ। উঠাই দিয়া सब्जी होने वाला हो गया ना। পাততিয়া মছলি। এইটো কি, এইটো মানে কি কি আছে এইটো?
সেইটো আয়ুহে জানিব देखो ना सिर्फ नमक लगाए हैं अच्छा ये रो टेस्ट है इसमें क्या है बोलिए आप बोलिए ये तो मांस है हाँ जियत लगाई किनी यो हमरा ना हमरा নিমখ দি नेला পেলাই নিমখ দি निमक दी किनी हाँ পাতত বান্ধি আনি पातत बांधिछु চব কিমান মজা লাগিছে দেখি আজি এই ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিম কিন্তু আপোনালোকক কৈ দিওঁ এইটো বইল চিকেন ইফালে আছে গাহৰি যিটো মই জিন্দগীত নাখাওঁ মানে নাচাওঁ ইফালে আছে ভাত পাতত এই ৰাইজ আজি এই ভিডিঅ'টো আপোনালোকৰ কেনেকৈ লাগিলে চাব আৰু এয়া মোক ভাজি দিছে কণী তৰকাৰী মলে স্পেচিয়েলি বাবালে বনাইছে তাৰপৰা ময়ো অকণমান টেষ্ট কৰিছোঁ ভাল হৈছে আৰু বইল চিকেন মই এনেকুৱা ষ্টাইলত ফাৰ্ষ্ট টাইম খাইছোঁ ভাল হৈছে আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে জানিব জনাব আৰু নতুন ভিডিঅ' লৈ পেলাই আকৌ আহিম নতুন মানে এইটোৰ ছেকেণ্ড পাৰ্ট লৈ আকৌ আহিম আশা কৰি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিব বাই বাই